ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। এইখন মাংসৰ আঞ্জাত মই কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই। যেনে ধৰি লওক জিৰা, ধনিয়া, চিকেন, মিট বা গৰম মছলা। ইয়াতে মই এটা বিশেষ মছলা ব্যৱহাৰ কৰিছোঁ। এইটো মই নিজে হাতেৰে তৈয়াৰী কৰা। এইটো মাদ্ৰাজী মছলা হয়। মই এইটো আপোনালোকক বনাই দেখুৱাম, আপোনালোকে কমেণ্ট কৰিবচোন।
চাওক বনোৱা হৈ গ'ল মোৰ। এয়া প্লেটত মই সাজি লৈছোঁ আৰু হাজবেণ্ডক খাই চাব দিছোঁ অলপ। বঢ়িয়া হৈছে বুলি কৈছে মোক। দেখিবলৈও বহুত ভাল লাগিছে আৰু ইয়াৰ গোন্ধটো যে কি ধুনীয়া। আপোনালোকে সঁচাকৈ একদিন বনাই খাওক আৰু মোক কমেণ্ট কৰি জনাবচোন কেনে হৈছে। আপোনালোকলৈ মোৰ এটা অনুৰোধ, মই নতুনকৈ ইউটিউবত আহিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন।